Hello guys, welcome back to my new vlog. আমি আজি আছো অৰুণাচল বৰ্ডাৰ Seijosa. তো আপুনি চাৰিওফালে পৰিৱেশটো চাব পাৰে Seijosaৰ কি ধুনীয়া সৌন্দৰ্য পাহাৰ নদী বিল তো ইয়াতে এইটো দেখিছে এটা এইটো ডেম হয় তো ইফালে যোনটো পাহাৰ দেখিছে পাহাৰটোৰ সিটো পাৰে আছে অৰুণাচল প্ৰদেশ তো আমি বৰ্ডাৰতে আছো আৰু এয়া আছে মোৰ লগৰ অংকুৰ কেনেকুৱা লাগিছে একদম ধুনীয়া ভাল লাগিছে জায়গাটো ভাল লাগিছে জায়গাটো আপোনালোকো আহিব এইটো জায়গা হৈছে ডেমটো আৰু ইফালে এইটো হৈছে নদীটো বৰ্তমান এটা গোটেই শুকাই গৈছে এই তাতে আমাৰ পাৰ্টিটো আছে য'ত নেকি বৰ্তমান এতিয়া খানা বনাই আছে তেওঁলোকে আমি এতিয়া এই ডেমৰ ওপৰত আছোঁ অলপ জাগা চাবলৈ এয়া চাব পাৰে কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য পুৰা বতাহ মাৰি আছে এয়া আমাৰ বন্ধু আসলাম ভাই ফটো পোষ্ট দি আছে এয়া আমাৰ এজন বন্ধু চাৰিওফালে পাহাৰ আৰু জুৰি এতিয়া আমি গৈ আছো ইফালে আমাৰ ইয়াতে খানা বনাই আছে কাৰিকৰে আৰে আমাৰ কাটি আছে শাক পাচলি আৰু এয়াই হৈছে Seijosa পিকনিক স্পট এয়া দেখিছে পাহাৰ নদী ডেম আৰু এই নদীখন এতিয়া বৰ্তমান শুকাই গৈছে চাৰিওফালে পাথৰৰ ওপৰে খোজকাঢ়ি চাৰিওফালটো চালু জেগাবোৰ এতিয়া বৰ্তমান খানা পকাই থকা হৈছে এয়া আমাৰ ডেকা ল'ৰা ভাত পকাইছে ভাত ভালকৈ ভগোৱা ভাত নেকি অংকুৰ এয়া এইফালে পকাই থকা হৈছে পনীৰৰ তৰকাৰী মাংস চালাড পাপৰ দেয়াৰ আমি ভাতটো খাই লওঁ আৰু তাৰপিছত ছেকেণ্ড বেচটো খাব আছে এতিয়া বৰ্তমান খাই আছে আমাৰ কাৰিকৰ দাদাসকলে পিছত আমি খানা বানা খাই লৈ আমাৰ পিকনিক ইয়াতে সমাপ্ত হৈছে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আপোনালোকে ভিউটো চাওক ৱাও কি অসম ভিউ ইয়াৰ আহি মেলি সঁচাই বহুত ভাল লাগিলে অৰুণাচল বৰ্ডাৰ এই পাহাৰটো যোনটো দেখিছে পাহাৰটোৰ বেক চাইডে হৈছে অৰুণাচল এইটো হৈছে ডেমটো বৰ্তমান পানী শুকাই আছে নৈখনত ইয়াৰ ওপৰতে আমি খালোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু অংকুৰ কেনেকুৱা লাগিলে ভাল লাগিল ৰাইজক কি ক'বা ইয়াত আহিবলৈ কিবা ক'বানে জায়গাটো খুব ধুনীয়া আহিব লাগে আৰু ন পিকনিক বুলি আহিব জাগাটোৰ নাম হৈছে Seijosa অ'কে বাই বাই সকলোবোৰ বস্তু সামৰি সুতুৰি আমি হ'লোঁ এতিয়া ঘৰমুৱা আৰু যাওঁতে হৈ গ'ল ৰাতি মানে আন্ধাৰে হৈ গ'ল দেখিছে আমি এতিয়া বৰ্তমান এয়া কলীয়া ভোমোৰা দলং ৰাতিৰ দৃশ্য